हेलो फ्रेंड्स मैं सर्वानंद आज बहुत दिन मैं स्कूल जाम स्कूल সেইদিনে एडमिशन কৰিছিলো কিন্তু কিতাপ নললো লগতে আজি কিতাপ লম আৰু লগতে আৰু অকনমান আজি জোনাই ট্ৰেইন ষ্টেচনলৈ যাম বুলি ভাবিছো লগতে বলক আপোনালোকে চাই আহক বলক আজিৰ ভিডিঅ'টো চেদিমেল স্কুলৰ পৰাই আৰম্ভ কৰোঁ এইখন হৈছে চেদিমেল স্কুল য'ত মই ক্লাছ 8 ৰ পৰা 10 লৈ পঢ়িছিলোঁ ইয়াতে বাৰু আৰু স্কুলৰ ওচৰতে আছে চৰকাৰী চিকিৎসালয় এইখন চৰকাৰী চিকিৎসালয় আৰু এনেকৈ লাহে লাহে আহি পালো শিৱ মন্দিৰ ওম নমো শিৱায় আৰু এইখন ঘৰ হৈছে যোগা কেন্দ্ৰ আৰু এইটো হৈছে ভেটেনাৰী কিবা কাম থাকিলে সোমাও কিন্তু আজি নোসোমাও একো কাম নাই কিবা কাম মানে গৰু ছাগলীৰ বুজিছে চাগে আৰু এনেকৈ আহি পালো বেংক বন্ধ হৈ আছে কি হৈছে জানো আজি আৰু এনেকৈ পাই গলো ফাইনেলি বজাৰ এইটো হৈছে টাউন ক্লাব আগতে মুভি চুভি দিছিল এতিয়া দিয়ে নাই নাজানো বাৰু এতিয়া বলক অলপ ফুৰিবলৈ আৰু স্কুললৈ ইমান ভিৰ হৈছে ৰাতিপুৱা যদি আপোনালোকে জুনাইৰ নহয় তেন্তে নাজানিব যে ইয়াত অকনমান বস্তুৰ দাম বেছি মানে বস্তু মানে এইবিলাক কাপোৰ কানি আজি অলপ ট্ৰেফিক জাম হৈ আছে কিয় জানো আৰু এনেকৈ বলক কাটাকাটি কৰি বাহিৰলৈ ওলাই যাওঁ আৰু এইখন হৈছে মহকুমা ধিপতি সেইদিনা আগৰ ভিডিঅ'ত ক'বলৈ পাহৰিলোঁ আৰু এনেকৈ ফাইনেলি পাই গ'লো তিনিআলি আপোনালোকে জানাই চাগে তিনিআলিৰ ওচৰতে আমাৰ স্কুলখন আছে এতিয়া বলক ভিতৰলৈ এন্ট্ৰি লওঁ উই মা বোকা উঠি আছে এতিয়া বলক 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 আৰু এনেকৈ লাহে লাহে সোমাই গ'লো ভিতৰলৈ আৰু চাওক আৰু আমাৰ জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুলখন স্থাপিত কৰা হৈছিল 1953 চনত 1953 আৰু এইটো হৈছে সুইমিং পুল এনে কৈছো ধেমালি কৰিছো সিৰিয়াছলি নলব আৰু এনেকৈ ভিতৰলৈ সোমাই গ'লো এতিয়া বাইকখন থৈ লওঁ তাৰ পিছত বলক কিতাপ ল'বলৈ আৰু চাই যাওক আৰু এতিয়া আমি ষ্টেচনলৈ যাম এতিয়া স্কুলৰ পৰা আহিছো কি কিতাপ দিয়া নাই পাছত দিন কৈছে এতিয়া অকনমান ফুৰিবলৈ বলক আৰু আমি এতিয়া গৈ আছো ট্ৰেইন ষ্টেচন আৰু হেতু চাওক কৃষ্টি ভৱন যত আমাৰ মিচিং মানুহবিলাকে ইয়াতে বেছিভাগ ফাংচন কৰা হয় আৰু ইয়াৰ ওচৰতে আছে SBI বেংক জুনাইৰ সকলোতকৈ ডাঙৰ আৰু এনেকৈ মেইন ৰোডখন ক্ৰছ কৰি এতিয়া গৈ আছো ট্ৰেইন ষ্টেচন বলক ফাইনেলি আমি গৈ আছো এতিয়া ট্ৰেইন ষ্টেচন আৰু এইখনেই হৈছে জুনাইৰ পাব্লিক স্কুল আজি বহুত দিনৰ মূৰত স্কুল আহিছিলোঁ ছাৰে গালি দিলে মানে বহুত দিনৰ মূৰত আজি স্কুললৈ আহিছোঁ না সেইকাৰণে কৈছে কিয় কিতাপ ল'বলৈ অহা নাই কিয় এডমিশ্যন কৰা নাই বুলি কৈছিলে আৰু একো নাই এতিয়া বলক ছাৰৰ গালিক চিন্তি বলক আৰু এনেকৈ লাহে লাহে আহি পালো জোনাই ট্ৰেইন ষ্টেচন বেটাৰী ৰিক্সা বলক চাই যাওক আৰু ফাইনেলি পাই গ'লো আমি ট্ৰেইন ষ্টেচন বলক লগতে আপোনালোকে চাই যাওক ট্ৰেইন আহিবৰ হ'ল না সেইকাৰণে গাড়ীবিলাক লাইনত আছে মুৰগং চেলেক ওপৰত তিনিটা লেংগুৱেজত লিখি থৈ দিছে আছামিজ ইংলিছ আৰু হিন্দী এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু এইখন হৈছে কাউণ্টাৰ টিকেটবিলাক ইয়াতে কটা হয় আৰু এনেকৈ পাই গ'লো বহুত যাব পাৰে বাৰু এতিয়া আমি অভাৰব্ৰিজলৈ যাম বলক আপোনালোকেও চাই যাওক লগতে চলো অভাৰব্ৰিজ
ষ্টেচনখন চাওক ভালদৰে। এনেকৈ লাহে লাহে তললৈ নামিম এতিয়া। বলক চাই যাওক। আৰু সেইটোৱে হৈছে শিৱ মন্দিৰ। অভাৰব্ৰিজৰ ওপৰত আছো আৰু ওপৰৰ পৰা চাওক কিমান ভিৰ হৈ আছে এবাৰ। বম ভোক লাগি আছে ৰ'ব, কিবা এটা খাই ল'লোঁ। এতিয়া বলক এপাক ফুৰি আহোঁ। ষ্টেচনত বহুত ঘূৰিলোঁ, এতিয়া বাই বাই টাটা ষ্টেচন। আহিলোঁ এতিয়া ঘৰলৈ যামগৈ, মই আৰু সেইটো লগৰটো আহিছেগৈ। বলক এতিয়া ঘৰলৈ মানে এতিয়া স্কুললৈ যামগৈ কিতাপ ল'বলৈ। বলক এনেকৈ এতিয়া কিতাপ চিতাপ লোৱা হ'ল, বলক এতিয়া অলপ ফুৰিবলৈ। আৰু এইখনেই হৈছে বালিকা বিদ্যালয়। ক্লাছ লৈ আছে চাগে, ষ্টুডেণ্ট দেখা নাই। অকল ছোৱালীয়ে না, জাহা তাহা ওলাব নিদিয়ে। দিছ ইজ ৰ'ডকে চাওক কিমান ধুনীয়া। ইমান জাম হৈ আছে কিবা মিটিং চিটিং হৈছে নেকি? নহ'লেতো এনেকুৱাতো নাথাকে। আৰু এনেকৈ লাহে 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 শ্ল' ড্ৰাইভ বুলি লিখা আছে, সেইকাৰণে স্পীডত যাব নোৱাৰে। যাব দি লওক বাৰু অটোটোকে ফাৰ্ষ্টত। এনেকৈ গৈ গৈ বহুত দূৰ পালোঁ। এতিয়া বলক ঘৰলৈ উভতি যাওঁ ৰাস্তা বিচাৰি বিচাৰি। আৰু এইখনেই হৈছে ললাত স্কুল। এই ষ্টুডেণ্টবিলাক আহিছেগৈ, ছুটি দিলে চাগে। আৰু ইয়াৰ পৰা আমাৰ গাঁৱলৈ বহুত দূৰ আছে। এতিয়া মই ড্ৰাইভ কৰি লওঁ, তেতিয়ালৈকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।